মই 1000 টকা দিছো 500 টাকা দোকান দিছো হেল্ল' গাইজ নৰা ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ বহুত বহুত স্বাগতম গাইজ প্ৰত্যেকে জনা আজি হৈছে মহৰা কালি গৈছে আমাৰ সভাপতিকে আজি আছে মহৰা মোৰ গতিকে আজি এনেকৈ মই দিম যাতে পইচা গাইজ দম দি উলিয়াই আনিমে মোৰ লগত কোনি কোনি আগফালৰ পৰা দেখি দিয়ক এইফালে আছে ৰাজু এইফালে আছে মামা এইফালে আছে ঋতিক কি কবি চবে দুই হাত কৈ দি মজা বম হেদিম আজি মোক দেখা নাই দেখো কিবা কি কাম আজি তামাম মজা লাগব আজি গাইজ ব্লগটো চাই থাকো প্ৰথমৰ পৰা একদম শেষক লাগি তামাম আজি জমনি বজাই আছে খুব এনজয় বজাই আছে চাই থাকো তো গাইজ এতিয়া যাইছো প্ৰথম মানুহ ঘৰত তাত মোক সুধিয়া গতিকে কি হৈ যায় চাও কি হ'ব গতিকে আও আৰম্ভ কৰি দিয়া ভিডিঅ'টো ভাল লাগবতো ষ্টাৰ্ট পূৰ্ণিমা হ'ল মোহেদ বাৰ হুকুম হ'ল মোহে বোলে মুলু দে টেপল খোলা খালো দে টেপলত নহয় ধন চাউল নদী তিলক কৰি আন্দৰ খালৰি চৰি লৰান্তে চৰান্তে সোণাৰ নাঙল পাওঁতে সোণাৰ নাঙল গোৱালিৰ গৰু বাৰক 100 টকা দিয়াৰ কাৰণে সন্তুষ্ট কৰক তো গাই চাহ পাৰে প্ৰথম মানুহ ঘৰত তাত খেলিলোঁ কেইটকা দিছি এই দুই 4 5 টকা দিছি গতিকে যাত্ৰা বয়া বুলি ক'ব যদি যাত্ৰা খুব ভয়ে হ'ল গতিকে এতিয়া যাওঁ দ্বিতীয় ঘৰ মানুহ তাক কি পাওঁ কিমান পইচা পাওঁ আগফালৰ পৰা দেখাইছোঁ আৰু খানাটো বহুত ডাঙৰ বজাই আছে খুব মই বজাই আছে গাইজ ভিডিঅ'টো চাই থাকোঁ দক মোহেদ বাৰ হুকুম হ'ল মোহে বোলে মুলু দে টেপল খোলা খালো দে টেপলত নহয় ধন চাউল কৰে ধুম ধুম চাউল নদিয়ে তিলক কৰে আন্দৰ খালৰি চৰি সোণাৰ নাঙল পাওঁতে সোণাৰ নাঙৰ ওপৰত ভাল এন্দুৰ ঘৰত দেখিব ভাল হওক কুশল হওক গোৱালি কৰি ভাল হওক 100 টকা দিয়াৰ বাবে সন্তুষ্ট কৰক আমি কৰো না ভাইৰা সুন্দৰে দক খানা হয় দুটি হা কোন আমি এখন মই কৰি গৈছো আছি দে এইঘৰ মানুহ বেলেগ তো দে 100 টকা দে তেনে বেছি ভাল হেড বেনালকে গম পাইছ না এইটো কোন মানুহ যাওঁ কি মই দে দে হয় নেকি তই খালি মহান নেগালে গেছি কামলে আছে মহাই মই যাব ৰ তহঁতৰ গলা 2 টকা লৈ যা হেই নকৰব 100 টকা দে আমি যাই থাকো পইচাই নাই তো কৰিবই দিম তো 100 টকা 100 টকা দে মিলিবলৈ ভাবি যা 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 তো গাইছ বাৰে 2 নম্বৰ ঘৰ দিলাক 10 টকা গতিকে যাত্ৰা বেয়া নহয় যাত্ৰা একদম মাছ তো যাইছো চাই থাকো এইবাৰ যাম আমি আমাৰ চাৰু ঘৰক লৈ কিমান পইচা দে চাই লওঁ কি বঢ়িয়া টেনচনে নাই তো গাইছে কৰিছে ঠাণ্ডা বতৰ গতিকে চাই থাকো চাবাৰে এবাৰ পালো 20 টকা গতিকে যাই আছো চাই থাকো আগৰ পৰা তো গাইছে এবাৰ পালো 10 টকা গতিকে যাই আছো পুৰা চাই থাকো একদম রাজু কং অল সুস্নি দিখে মন দিবা গালি বনে গেল কোনবাৰ ভালু কোনবা লাগছিল তো ৰাজুকে বনাই দিও নেকি পূৰ্ণিমা ভালক কুহলক গোৱালি গৰু বাৰক 100 টকা দিয়াৰ বাবে সন্তুষ্ট কৰক কৰামচি এই গাইছ এনেকৈ কণ্ডিশ্যন কি গম পাইছি না পইচা মেইন বাকি যি হয় পইচাটো লাগে পইচা ইম্পৰ্টেণ্ট আমাৰ প্ৰস্তুতি চলি আছে গাইছ গম পাইছি বহুত খেৰি মোক হেৰিব লাগে গম পাইছি নাই মোৰ এটাতো আমাৰ পৰম্পৰা মই বুজি আছো আপোনাৰ অলপ দেৰি আমি 100 টকা কাৰণে কৈছো 100 টকাৰ মানুহ নহয় 5 টকাৰ মানুহ 5 টকা দিছে হ'ব তো গাইছ চাবাৰে এইফালে আৰু পালো 10 টকা গতিকে পকেটত সুন্দৰ মতে থৈ দিলো থৈ দি যাত্ৰা পুনৰ আৰম্ভ ও লাইটটো বন্ধ কৰি দিলে কাকা ও লাইট ভালক কুহলক গোৱালি গৰু বাৰক 500 টকা দিয়াৰ বাবে সন্তুষ্ট কৰক ইয়াৰ 500 কথা কৈছো গাইছ কিমান পাও গম নাপাও দক পেমেণ্টটো কৰক যাও দক গৰম চুপ এই গাইছ কালি পৰীক্ষা আছে পলিটিক্যাল সায়েন্সৰ মেজৰ সেকেন্ড পেপাৰ কিন্তু মোক হেড বেয়াইছো আজি ভাবো একবাৰ ক'ত ভাল হ'ব পৰীক্ষা হবু ঈশ্বৰে দাগবু
Ya, sore kan korban terus mina. এই গাইছ Ami jam. মোক বিয়া লগতে লাইটটো মান কৰিছে এইখিনি কেনে কথা কিলা Aji ki basi di. বয়া লাগছে কিন্তু ক'বা লাগে আমি কথাটো বয়া লাগছে কিন্তু লাইটটো বন্ধ কৰি দিছি Dok khabar dok. দেখছি গাইছ বয়া লাগিল অলপ দক দক যি হ'ব কালে এক মংগল আছে বুলি দে 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 পূৰ্ণিমা হ'ল মোহে হুকুম হ'ল দে বলো নহয় ধন ধন কৰে ধন ধন কাবুল রে জিলক কৰি অন্দৰ গলৰি চৰি শুনাৰ নামৰ বাবুতে শুনাৰ নামৰ পৰ ভালক ভালক Dulu gaita takkan gaita lupa. টাকা এটা পড়লে Oli ge. Tangan ni jama jangan. Halo, boza apa kali mayare hori khabo. এই কুঠারন না লছে টঙা লছে কইথা বান্ধা আর এক কুকুর হেদা লাঠি আছে Allah, itu bisa na poe. Cuma di bosol gitu. গোটা কিটা লইছো এখানে তো আমি বেশি করে পাই Hei, bisa apa di sini? Aku na 10 টাকা না 10 টাকা তা muda. পুষ্টি আছে খুশিয়া না ধরুন বর্তমান Na no, olu na da posia na da olu. এই খুশিয়া আছে যে গেলে Egle hedi hedi posia bonga. না যাত্রা করলে যাত্রা করাই নাই নপিস পালে Apa kau 10 টাকা? Aduh. Tapi balik baru masuk ni. Posia masih. Itu kata dia ni bahasa. 10 টাকা. Oh, 10 টাকা di sigar habo tu ek pali. 50 টাকা দি বেশি নি হাতো যেতিয়া আছে আছে শেয়ারত টাকা দিছি আমি আর দেখো জানাছু মই নিখা হেদি লইছি কথা হেদিলে কমত দে 500 টাকা লাগব কিন্তু বাবা পূর্ণিমা হল মহে বালু তুমার মহে বলে মলু দে তাবুল পুরা হালু দে দে তোমার হালু তাউল করে দন তাউল নেদি দিলা করি এমদুল গল্লা লরি গরম দে সরম দে ফুলান গল বাউতে ফুলান গল ফুলান এমদুল গল দিবা বালা কুলা বালি গলু বালা অসুরিয়া করে সন্তুষ্ট করা এটো আমার লগৰ আপি বেইমানি কৰিছে দেখছি ন এইকাৰণে এনে দিছা মাটি আনছি গাইছ মাটি আনি কেনে 10 টাকা দিছি 500 টাকা দিম বুলি কৈ কেনে আদা মোক দিবি না সাথে আছে দি মই ইউটিউব পালা আনতো নেকি নে দে 1000 টাকা দিছো 500 টাকা দুখা গাইছ খুদুৰ কোৱাৰপুৰৰ পৰা কেজনমান চলি আমাৰ লগ হেবে আছে গতিকে তাতৰ মনৰ ভাৱটো জানি লও কেনেকুৱা তে কইছো কেনেকুৱা লাগছে আই বঢ়িয়া বলে বঢ়িয়া আমাৰ গাঁৱৰ মানুহ ভাল হয় না নকো ভাল 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 পইচা বেছি কৰি দেই নে দে বহুত ভাল আপোনালোকৰ গাঁৱৰ মানুহ বহুত ভাল কিছুমানে দিয়াও নাই কিছুমানে 5 টকা দিছে বহুত ভাল দিয়ক ভগৱানে আৰু দিয়ক গাইছ মিছা কৈছি 1000 টাকা লাগি দিছি তো 1000 টাকা দিছি ঘৰ মানুহ টাকা আছো মই হাতবা আমি গোটাকেইটা পেলটান কেতিয়া গাইছ মানুহ চাই হিচাপে বহুত পইচা দিব লাগছি চাও দকচোন কি হয় আগে খেদি লও তাৰপিছত দেখা যাক লাইনত এই দেখছি না গাইছ স্মার্ট মিটার লগো আছে গাইছ দক গাইছ আমি আগে গাই লও আহক দাদা বাইদেউ ওলা আহক আমি আইছো মোৰ আগুনি মাহত পূর্ণিমা হল মহেদ বারু কুমল মহে বলে মল্লু দে ডাবল পোলা খালু দে টেবুল নহল দুন চাউল করে দুন দুন চাউল নেদি দিলা করি এন্দুর গল লরা লরি লরুন দে সরুন দে খুনার নাঙ্গল বাউতে খুনার নাঙ্গল রূপার বাল এন্দুর গল দেখবা বাল ভালো কুহালো গোয়ালির গরু 50 টাকা দিয়ার কারণে সন্তুষ্ট কর তো গাইছ গানটো গাইছ সম্পূৰ্ণ নাজানো যিখিনি জানো সেইখিনি গাইছো সদায় যেহেতু এইটো বস্তু সেনেকুৱা না আপোনালোকে জানে তো গাইছ কেইটকা দি চাওঁ ৰখছো তো গাইছ মালিক হিচাপে পইচা নিদিলাক দক গাইছে চাওক কেইটকা দিছি সন্তুষ্ট আছো তেওঁ গাইছ আমি সন্তুষ্ট দক যেই টকা দিয়ে আমি তাতে সন্তুষ্ট কিয় গাইছ সন্তুষ্ট জানে না যিহেতু গাইছ আমাৰ অসমীয়াৰ পৰম্পৰা গতিকে আমি ৰক্ষা কৰিবই লাগিব গাইছ পইচা যিমানেই নাদক আমি গাইছ এইটো পৰম্পৰা ৰাখিম প্ৰত্যেকবাৰে ৰাখিম গাইছ চাই থাকক আপোনালোকে শেষক লাগি
তো গাইজ আজি মই খেদি আহিলো বহুত ভাল লাগছি আৰু খেদি আছো বহুত জায়গা আছে হেড বেয়া লাগা তো গাইজ আপোনালোকে চাই থাকক লাইলে আমি যাই আছো খেদি খেদি Yes. গাইজ হ'ব তো ফ্লাছ তো হলে আছে আকৌ দেখা ৰাস্তাটো আকৌ দেখা নাই দক 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 ভাই হেলো পেলো খাস ডিজিটাল তাৰে ডিসকাউন্ট হা 99% ডিসকাউন্ট লৈছি আচৰিত দেই তো গাইজ 100 টকা চুলু 10 টকা দিছি বয়া নাই ঠিকে আছে যাই আছো যাত্ৰা এ আৰম্ভণি এই যাত্ৰা আমাৰ বহুত দীঘলীয়া বহুত দূৰ জাগা যাম আমি যাম বৰগাছা বৰবুকিয়া বৰখিমেলুৱা তাৰপাছত আমাৰ ফেভাৰেট জেগাটো হৈছে আমাৰ ভৰাতোলা ঘূৰি হেৰিটিকে ভৰাতোলা কথা কি কবি যাম গাইজ তাতে দুনিয়াৰ মানে বুজা পাৰি মানে গাইজ তই কি গম পাইছি না তই পইচা হি পইচা হোগা पैसा मसांगा 100 এ গাইজ তুই এতিয়া ঘৰ মানুহ এটা মুহিত বে গালো কি কৈছি গম পাইছি না তাকান কিটা লেখা পাই কৈছে মুহিত বে আছে না মানুহ মাৰিব আছে আৰু তই এনেকে কৈ গাইজ 10 টকা এটা পালো আৰু আমাৰ যাত্ৰা শুভ এ গাইজ ফাইনেলি আৰু দ্বিতীয় আহি গেল লগ পালে সেই চাবো ক'ত গেলে এটা আৰু আখতাৰ ক'ত গেলে এইটো এতিলৈকে আমি ওরে চাই থাকো একদম আমার শস্য সৈন্য কি রাখা পারে আগফাল পরায় যাইছো বর্তমান गाइस एकदम हापाना पाए ফিল্ডত নামি যাম ফিল্ডত নামে ইয়া চাই থাকো একদম ধামাকা বজাই আছে একদম ওই গাইস এক ঘরে চলে গেল এই আগর রয়ে গেল গাইস কুমার হবো অঙ্ক তুলেছি বলে কো এই গাইস আগর মানে ভিডিও কাটিছি লরান্দে এখন টাকা দিয়া লবে সন্তুষ্ট কর ए भाइ 50 টাকা দিবি দে ভাইটি হ'ব দা তো গাইস আবারে 6 টাকা ভালো আৰু বুড়ি পকেট খানার ভর্তি হবা যে বেশি নয় আর কি বুঝা এখন টাকা দিলে ভাল লাগে রাখছো গাইস তথাপি জি দিছে তাতে সন্তুষ্ট আমি সিও হাতি না দে বক্তি হলে আওয়াজ নুঠি তো গাইস দেখা পালাক আমি গাঁৱৰ আধা খেদি ফেললো আৰু দুই জায়গাত যাবা আছে গতিকে তাৰে মাজতে গাইস একদম চাই থাকক গাইস পুৰা মু হেডলো মানে আধা হ'ল আৰু আহান গাঁও আছে বাকি আমাৰ অন্ধালা কিবা কৰি আছে ঠাণ্ডাৰ দিন গতিকে যাই আছো গাইস ডেঞ্জাৰাছ জেগাৰ মাজেদি যাই আছো আৰু বেছি নাই মানে 1 কিলোমিটাৰ মান খোজ কাঢ়িব লাগো আমি হেপানি যাব পাৰো কিন্তু হেপানি নাযাওঁ হেপানি বেছি দূৰ হেপানি যাম মানে অলপ খোজ কাঢ়ি যাম মাথাউলি হৈ গতিকে চাই থাকক পুৰা একদম গাইস দুখন গাঁও কমপ্লিট কৰি মাৰি দিলো আমি মোক হেদি দিলো কিন্তু এবাৰ 3 নম্বৰ গাঁওখনত সোমাইছো এখানি জায়গাৰ নাম হৈছে গাইস ভৰাতোলা আন্ধাৰত কোৱালিটিটো কেনেকুৱা আছে একবাৰ জনাই দিব এতিয়া যাত্ৰা আৰম্ভ কৰিছো মানে যাই আছো আপোনালোকে চাব পাৰে আন্ধাৰ নাই আহিছে কেনে ভালকে দেখা পোৱা নাই আপোনালোকে গতিকে যাওঁ কেনেকুৱা লাগে চাওঁ কেনেকুৱা লাগে মানে পইচা উঠি দিয়ক প্ৰায় 700 মান উঠিল আৰু তাতে আমি 1000 মানৰ টাৰ্গেট কৰিছো চাই লওঁ কি হয় আৰু বাকী এন্দে খাওয়াৰ কাৰণে খাওয়া কামৰা কৰি আছে গতিকে যাওঁ গাইছ যাই কেনে একদম মোক হেদক তো গাইছ চাবাৰে প্ৰথম ঘৰত যাত্ৰা বয়া 40 টকা দিহি গতিকে বেছি এখন ঘৰখনত আছো চাওঁ কি হয় গাইছ একদম চাই থাকক কি জানা নাই তো গাইছ চাবাৰে 10 টকা আৰু এটা পালো চাউলে দিয়ে দিলক কৰি সরান্তে ভালো কুকল আমি বরগাছা করম দাও তো গাইস সাবারে 20 টাকা পছিনা গাইস ভালে চলি আছে বর্তমান আমার ব্যাপার যায় সইটা তো গাইস ফাইনালি আই পালো ঘৰ এতিয়া আই তাৰ পাছত আৰু মোৰ লগত আছে কোনি আছে কাটাক দেখাই দাও আৰু পইচা কিমান পালো গোটাই একফালৰ পৰা দেখাই আছো হিচাপ কৰি আপোনালোকে চাব পাৰে পইচা আছে এখানি আৰু এইফালে আছে আমাৰ কইনছ গিটা এইফালে আছে নোট গিখান গতিকে নোট গিখান গনলো এই আজি নোট গিখান কনছ একবাৰ ভালকৈ তো এতিয়া আপোনালোকে চাই থাকক সুন্দৰ মতে নোট গিখান আমাৰ ই গনবো ভালকৈ দেচোন নোট গিখান গন তা সুন্দৰ মতে নোট গিখান আগে গনি ল মানে গাইস নোট গিখান গনি ল আৰু মানে এইফালে চলি দুটো আছে
এহেঁতকতো হিচাপটো যিহেতু দিবই লাগিব গতিকে আগফালৰ পৰা এহেঁতে নিজে গণক গতিকে ভিডিঅ'টো চাই দিয়ক সম্পূৰ্ণকৈ দে গণ 3 4 5 6 7 8 9 10 এটা কথা কি গম পাইছি না গাইছ ইয়াতে নাই বুলি ক'লো 600 মান থাকিব লাগে মোৰ আন্দাজ মানে আমি বেছি খেলা নাই মানে আৰু ইমান কৈ থাকিব নোৱাৰি না পিয়া লাগি যায় একদম আৰু বহুত খোজকাঢ়ি যাব লাগে সেইকাৰণে খেলাটো আমাৰ পৰম্পৰা আমি খেলিব লাগে সেইটো কথা হয় কিন্তু কিছুমানে পইচা নেদেই গাইছে আৰু কিছুমানে কি কৰে গম পাইছি না যাৰ লগে লগে 10,000 মাৰি দিয়ে এনেকুৱা কিছুমান কিমান আছে মামা নোটখন 390 নোট কিমান আছে 390 নোট 390 আৰু কইন্স কইন্স আছে তোমাৰ 202 টকা 202 আৰু 390 592 টকা তো গাইস টোটাল ব্যালেন্স টোটাল পইচা হচ্ছে আমার 592 টাকা টোটাল কালেকশন গতিকে এন্তে গম পালা খুন্দৰ মতে গতিকে আৰু তিনটা চলি মানে নাই এন্তে ঘৰত গেছি গতিকে এন্তকো হিচাপটো দেও তো গাইস এইখিনি পইচা বেছি পোৱা নাই টকাৰ মানে বেছি ঘুৰা নাই যদি যিমান ঘুৰবা আৰু সিমান পইচা পাই কিন্তু আমি ইমান ঘুৰা নাই গতিকে এতিয়া ঘৰত আহিলো কালি আছে পৰীক্ষা ভাতত খাই ল খাই কেনে আৰু অলপ পঢ়িব লগা আছে পঢ়ো তো গাইস ফাইনেলি এন্তে গুচি গেল আপোনালোকে দেখা পালা কিমান পইচা পালো মানে আৰু অলপ পালোঁ হয় যেতিয়া অলপ বেছিকৈ খাই দিলোঁ গতিকে এতিয়া প্ৰত্যেকটা চলিকে ভিডিঅ' দিলোঁ গতিকে যিটো দুইপাৰা আছিল গতিকে গাইজ আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে শ্বেয়াৰ কৰি দিওঁ মানে গাইজ ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণটো হৈছে বহুত মানুহ আমাৰ যি মুখ বেয়া এটা পৰম্পৰা আছে সেইটো কথা পাহৰি যায় বা গমেই নাপায় গতিকে গাইজ আমি প্ৰত্যেকে পালন কৰা উচিত অসমীয়া হিচাপে গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো পুনৰ লগ ধন্যবাদ জয় ৰাম বাই